Hello viewers, welcome back to my YouTube channel ইতিবৃত্ত। viewers সকল ভাৰত হল ধৰ্ম সংস্কৃতি কলা আৰু ইতিহাসৰ দেশ। ভাৰতৰ বিভিন্ন ঠাইত প্ৰাচীন ৰজা আৰু মহাৰজাই কলা আৰু ধৰ্মৰ নিদৰ্শন হেতুকে বিভিন্ন মন্দিৰ নিৰ্মাণ কৰিছিল। তাৰ ভিতৰত আমি আটাইতকৈ ধনী 10টা মন্দিৰৰ বিষয়ে আজি কিছু কথা আলোচনা কৰিব বিচাৰিছো। 10 নম্বৰ স্থানত থকা সোমনাথ মন্দিৰ। সোমনাথ মন্দিৰ গুজৰাটৰ সৌৰাষ্ট্ৰত অৱস্থিত। ইয়াত 12টা জ্যোতিৰ্লিংগৰ ভিতৰত অন্যতম এটা জ্যোতিৰ্লিংগ পোৱা যায়। সোমনাথ মন্দিৰটো হ'ল চালুক্য ৰজাসকলে বনোৱা স্থাপত্য ভাস্কৰ্যৰ এক অপূৰ্ব নিদৰ্শন। এই মন্দিৰটো বহু সম্পদৰাজি বিভিন্ন সময়ত বহুতো বিদেশী আক্ৰমণকাৰীয়ে লুট কৰি নিয়ে আৰু মন্দিৰটো 7 বাৰ পুনৰ প্ৰতিষ্ঠা কৰে। সোমনাথ মন্দিৰটোৰ চূড়াৰ উচ্চতা হ'ল 15 মিটাৰ। এই মন্দিৰটোত বহুতো ভক্তৰ সমাগম হয় আৰু বছৰেকত মন্দিৰটোৰ পৰা প্ৰায় 30 পৰা 35 কোটি টকা আয় হয়। 9 নম্বৰ স্থানত সিদ্ধি বিনায়ক মন্দিৰ। মুম্বাইৰ সিদ্ধি বিনায়ক মন্দিৰটোৰ কথা সকলোতেই জনাজাত। প্ৰত্যেক দিনা মন্দিৰটোত 25,000 পৰা প্ৰায় 2 লাখ পৰ্যন্ত মানুহৰ সমাগম হয়। মন্দিৰত বিৰাজমান গণেশৰ মূৰ্তিটো 200 বছৰৰো অধিক পুৰণি আৰু মূৰ্তিটো সোণেৰে গঠিত। মন্দিৰটোৰ বাৰ্ষিক আয় হ'ল 30 পৰা 40 কোটি টকা। 8 নম্বৰ স্থানত সাবৰিমালা মন্দিৰ। এই মন্দিৰটো কেৰালাৰ 3000 ফুট উচ্চতাত অৱস্থিত এটা পাহাৰৰ শীৰ্ষত থকা মন্দিৰ। সাবৰিমালা মন্দিৰত ভগৱান আয়প্পানৰ পূজা অৰ্চনা কৰা হয়। কোৱা হয় যে এই মন্দিৰত দিয়া বহুতো দানে ভক্তৰ মংগল সাধন কৰে। সাবৰিমালা মন্দিৰটো বাৰ্ষিক 15 কেজি সোণ আৰু 150 কোটি টকা দান আহে। আৰু 7 নম্বৰ স্থানত থকা ধনী মন্দিৰটো হ'ল স্বৰ্ণ মন্দিৰ। অমৃতসৰৰ স্বৰ্ণ মন্দিৰ বিশ্বৰ অন্যতম তীৰ্থস্থান হিচাপে জনা যায়। শিখ ধৰ্মৰ লোকসকলে এই মন্দিৰটোক পবিত্ৰ জ্ঞান কৰে। মন্দিৰটোৰ বাৰ্ষিক আয় কথা গুপুতভাৱে ৰাখে যদিও মন্দিৰৰ স্বৰ্ণচূড়াই ইয়াৰ প্ৰাচুৰ্যতাৰ কথা কয়। মন্দিৰত প্ৰত্যেক দিনা 50,000ৰো অধিক লোক আহে আৰু দিনে 3 বাৰ ভোজন দিয়াৰ ব্যৱস্থা আছে। নিশা মন্দিৰত সোণ আৰু ৰূপৰ গঠন সুন্দৰভাৱে জিলিকি উঠে। ইয়াৰ পৰাই অনুমান কৰিব পাৰি যে ই নিশ্চয় 7 নম্বৰ স্থানৰ অধিকাৰী। 6 নম্বৰ স্থানত থকা ধনী মন্দিৰটো হ'ল জগন্নাথ মন্দিৰ। উৰিষ্যাৰ জগন্নাথ মন্দিৰটো হ'ল ভাৰতৰ অতি প্ৰাচীন বিষ্ণু মন্দিৰ। মন্দিৰত হাজাৰ হাজাৰ ভক্তৰ সমাগম দেখা যায়। বিশেষকৈ ৰথযাত্ৰাৰ সময়ত ভক্তৰ পৰিমাণ বাঢ়ি যায়। ভগৱান জগন্নাথৰ মূৰ্তিটো 209 কেজি সোণেৰে গঠিত। এই মন্দিৰৰ বাৰ্ষিক আয় হ'ল 150 পৰা 200 কোটি টকা। কোৱা হয় যে মন্দিৰৰ গৰ্ভত 5টাকৈ ৰূপৰ ভঁৰাল আছে, যিকেইটা বহু ৰহস্যৰে আৱৰা। 5 নম্বৰ স্থানত থকা ধনী মন্দিৰটো হৈছে সাই বাবাৰ মন্দিৰ। সাই বাবাৰ ভক্ত গোটেই ভাৰততেই পোৱা যায়। এই মন্দিৰটো সাই বাবাৰ আশ্ৰম স্থান নাছিকত বনোৱা হৈছে। সাই বাবা মূৰ্তিৰ আসনখন 94 কেজি সোণেৰে নিৰ্মিত। ইয়াৰ মূল্য 10 কোটিৰো অধিক। ইয়াৰ উপৰিও সাই বাবা ট্ৰাষ্টৰ বেংক একাউণ্টত 1800 কোটি টকা, 380 কেজি সোণ, 4500 কেজি ৰূপ আৰু বহু পৰিমাণৰ বিদেশী কাৰেন্সি উপলব্ধ। এই মন্দিৰৰ বাৰ্ষিক আয় হ'ল 320 কোটি টকা। 4 নম্বৰ স্থানত থকা ধনী মন্দিৰটো হৈছে শ্ৰী বৈষ্ণোদেৱী মন্দিৰ। সমতল ভূমিৰ পৰা প্ৰায় 5200 ফুট উচ্চতাত পাহাৰৰ গুহাত এই মন্দিৰটো অৱস্থিত। হিন্দু ধৰ্মৰ উপাসকসকলে এই পবিত্ৰ ঠাইলৈ প্ৰতি বছৰে যাত্ৰা কৰে। ভক্তসকলে কৰা দানৰ ফলত এই মন্দিৰত 500 কোটিৰো অধিক পৰিমাণৰ টকা জমা হয়। 3 নম্বৰ স্থানত থকা ধনী মন্দিৰটো হ'ল গুৰুৱাৰিপ্পন মন্দিৰ। কেৰেলাৰ গুৰুৱায়ৰত থকা এই মন্দিৰ হ'ল শ্ৰীকৃষ্ণৰ মন্দিৰ। এই মন্দিৰক দক্ষিণৰ দ্বাৰকা বুলিও কয়। এই মন্দিৰত ভগৱান কৃষ্ণক বাল ৰূপত পূজা কৰা দেখা যায়। মন্দিৰত প্ৰত্যেক দিনাই 50,000 মানুহৰ সমাগম ঘটে। এই মন্দিৰটোৰ মুঠ সম্পত্তিৰ পৰিমাণ হ'ল 2500 কোটি টকা। 2 নম্বৰ স্থানৰ ধনী মন্দিৰটো হ'ল তিৰুপতি বালাজী মন্দিৰ। 10ম শতিকাত বনোৱা ভেংকটেশ্বৰ স্বামী তিৰুপতি বালাজী মন্দিৰ হ'ল ভগৱান বিষ্ণুৰ মন্দিৰ। এই মন্দিৰ ভাৰতৰ লগতে বিশ্বতো ধন দৌলতৰ বাবে জনাজাত। এই মন্দিৰত প্ৰত্যেক দিনা অতি কমেও 60,000 মানুহৰ সমাগম দেখা যায়। উৎসৱৰ সময়ত
ইয়াৰ পৰিমাণ 5 লাখতকৈও অধিক হয়। মন্দিৰত চুলি খুৰোৱা বা চুলি দান কৰাৰ এটা পুৰণি প্ৰথা আছে। এই মন্দিৰটোৰ বাৰ্ষিক আয় প্ৰায় 650 কোটিৰো অধিক। ইয়াৰ মুঠ সম্পত্তিৰ পৰিমাণ হ'ল প্ৰায় 37,000 কোটি টকা। 1 নম্বৰ স্থানত থকা ভাৰতৰ আটাইতকৈ ধনী মন্দিৰটো হ'ল পদ্মনাভস্বামী মন্দিৰ। কেৰালাৰ তিৰুৱনন্তপুৰমত অৱস্থিত পদ্মনাভস্বামী মন্দিৰৰ কথা পুৰাণত উল্লেখ আছে। এই মন্দিৰটো কেৱল ভাৰতৰেই নহয়, বিশ্বৰ ভিতৰতেই অন্যতম ধনী মন্দিৰ। কিছুদিনৰ আগতে যেতিয়া এই মন্দিৰৰ ভিতৰৰ 6টা ভঁৰালৰ 2টাৰ দুৱাৰ খোলা গৈছিল, তেতিয়া এই মন্দিৰৰ ভঁৰালৰ ভিতৰত থকা চন্দুকত 1 লাখ কোটি টকা খাজানা পোৱা গৈছিল, য'ত সোণ ৰূপৰ গহনা, মূৰ্তি, আ-অলংকাৰ, হীৰা, আভূষণ আদি পোৱা গৈছিল। ইয়াত থকা ভগৱান বিষ্ণুৰ মূৰ্তি 500 কোটিতকৈও অধিক মূল্যৰ। ভিউৱাৰ্ছসকল, এয়াই আছিল ভাৰতৰ 10টা আটাইতকৈ ধনী মন্দিৰৰ বিষয়ে কিছু জানিবলগীয়া কথা। যদি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব।